নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ DK Vlogs 24লৈ। আজি মই আহিছোঁ দেৰগাঁৱৰ খনিকপুথি নামঘৰ আহিছোঁ। গামোচা চামোচা পিন্ধি ওলাই ল'লোঁ ধুনীয়াকৈ ধৰ্মীয় সাজপাৰত। এতিয়া আমি গৈ আছোঁ, গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন হৈছে মূল গেটখন খনিকপুথি নামঘৰলৈ যোৱা। এইখন গেট আচলতে আমি সোমাই যাব লাগিব। এতিয়া সোমাই গৈ অৱশ্যে আৰু এখন গেট পাম আমি অলপ পিছত। সেই গেটখন পাৰ হৈ গৈ আমি খনিকপুথি নামঘৰ পৰা পামগৈ। এই নামঘৰ ভাগ গোলাঘাট জিলাৰ মিছামৰা মৌজাৰ খনিকৰ গাঁৱত আছে। এই খনিকৰ পুথিভাগ আচলতে কীৰ্তন আৰু নামঘোষা সাঁচিপতীয়া পুথিৰ সমষ্টি। এই পুথি দুখন আচলতে একেখন কৰি পেলাই এটা কাঠৰ বাকচত ৰখা হয়। বৰ্তমানেও আচলতে তেনেকৈ ৰখা হৈছে। খনিকৰ পুথিভাগ এটা কাঠৰ বাকচত দুইখন পুথি একেলগ কৰি ৰখা হৈছে। পাইছোঁ আৰু এখন নেক্সট গেটখন, যিখন গেটৰ আমি পাৰ হৈ এতিয়া নামঘৰ ভাগ পামগৈ খনিকৰ পুথি। গতিকে ব'লক। এই খনিকৰ পুথিভাগৰ লগত এটা ইতিহাস জড়িত হৈ আছে। ইতিহাসটো অলপ পুৰণি হয় বাৰু। 1819 চন মানৰ এটা ইতিহাস জড়িত হৈ আছে। মানৰ অসম আক্ৰমণৰ সময়ৰ কথা প্ৰায়। সেইখিনি সময়তে মণি বৰুৱা নামৰ এজন ব্যক্তিয়ে এই পুথিসমূহ উদ্ধাৰ কৰিছিল। আচলতে 4খন পুথি উদ্ধাৰ কৰিছিল। যেতিয়া মানৰ অসম আক্ৰমণৰ সময়তে গাঁওসমূহ যেতিয়া লোটপাট কৰা হৈছিলে, তেতিয়া সেই মানৰ অসম আক্ৰমণৰ সময়তেই এই মণি বৰদলৈ নামৰ ব্যক্তিজনৰ ঘৰৰ বাৰীৰ পুখুৰীটোৰ পাৰতে টোপোলা এটা পৰি গৈছিলে। কালক্ৰমত সেই টোপোলাটো তেখেতে খুলি চায় আৰু তাত 4খন পুথি উদ্ধাৰ কৰিছিলে। সেই 4খন পুথি হৈছে কীৰ্তন, দশম, নামঘোষা আৰু ভক্তি ৰত্নাৱলী। সেই 4খন পুথিৰ ভিতৰৰে নামঘোষা আৰু কীৰ্তন ভাগ তেখেতে নিজৰ ঘৰতে সংৰক্ষণ কৰি ৰাখি থৈছিলে। কালক্ৰমত তেখেতৰ ঘৰৰ পৰা কোনো ব্যক্তিয়ে সেই ভাগ ঘৰলৈ বুলি পাঠ কৰিবলৈ লৈ গৈছিলে আৰু পাছত তেখেতে নিজৰ ঘৰতে নামঘৰ এভাগ সাজি এই পুথিভাগ ৰখাৰ অৰ্থাৎ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছিল। আচলতে সেই পুথি দুভাগ ৰখাৰ বাবে আচলতে কাঠৰ বাকচ এটা বনোৱা হৈছিলে। সেই কাঠৰ বাকচতে পুথিভাগ ৰখা হয়, যি ভাগৰ নাম খনিকৰ পুথি। আচলতে সেই খনিকৰ গাঁৱত সেই পুথিভাগ থকাৰ বাবেই, অৰ্থাৎ সেই নামঘৰ ভাগ খনিকৰ গাঁৱত থকাৰ বাবে বৰ্তমান খনিকৰ পুথি নামেৰে নামাকৰণ কৰা হৈছে। এই পুথিভাগলৈ বহুত দূৰ দূৰৰ পৰা ব্যক্তি অহা দেখা যায়। আজিও বহুত দূৰ দূৰৰ পৰা ব্যক্তি আছে, যিহেতু আমিও আহিছিলোঁ শৰাই এভাগ দিবলৈ বুলি। লোকবিশ্বাস অনুসৰি এই পুথিভাগ মহিমামণ্ডিত পুথি এভাগ। কাৰোবাৰ যদি কিবা আশা মনত পুহি ৰাখিছে বা কোনো ধৰণৰ বিপদ আপদ বেমাৰ আজাৰ হৈছে, সকলো ধৰণৰ দুখ দুৰ্গতি এই পুথিভাগত সেৱা ল'লে বা ইয়াত এভাগি শৰাই আগবঢ়ালে সকলোখিনি দুখ দুৰ্গতি দূৰ হয় বুলি লোকবিশ্বাস আছে। দূৰৰ পৰা ব্যক্তি ইয়ালৈ অহা দেখা যায়। গতিকে সুন্দৰৰূপে ইয়াত সা শুশ্ৰূষা কৰা হয় সেৱকীসকলক। আজি আমি আহি ভালো লাগিল ইয়ালৈ, পৰিৱেশটো যথেষ্টখিনি ভাল। গতিকে এটা ভিডিঅ' বনালোঁ আপোনালোকলৈ বুলি। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটোক। তো আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। বেছি দীঘল নকৰোঁ, আপোনালোকৰ আমনি পায়। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব। তো আজিলৈ বাই বাই।